হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। আজি আমি ৰঙিয়াৰ তৰণীৰ ৰাস চাবলৈ আহিছোঁ। ৰাসৰ সকলো দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। দেখিছেনে ৰাসৰ গেটটো ইমান ধুনীয়া, মানে সকলো তাত চেলফি লৈ আছে, ফটো উঠি আছে, ভাল লাগিছে। এতিয়া মূৰ্তি দৰ্শন কৰিম আমি সকলোৱে, মানে আমাৰ ফেমিলিটো মূৰ্তি দৰ্শন কৰিম। আপোনালোকেও চাই থাককচোন মূৰ্তিবিলাক। আৰু এইটো দেখিছেনে চেলফি পইণ্ট, চবেই তাত চেলফি উঠি আছে। Pero te que একটা Bueno. এইখিনি চাওকচোন, ইমান ধুনীয়া, মানে ইমান ধুনীয়া লাগিছে দৃশ্যটো। চাই কিনে একেবাৰে 5 মিনিট ৰখি দিলোঁ ইয়াতে। ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ কৃষ্ণ ৰাধা নাচি আছে বৃন্দাবনত, যেনেকৈ নাচি থাকিছিল তেনেকৈ। আৰু মন্দিৰটো চাওকচোন, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু আমাৰ ল'ৰাটো বাপেকৰ লগত ধুনীয়াকৈ মানুহবিলাক মূৰ্তি মন্দিৰ সকলো চাই আছে। সি বুজি পোৱা নাই কি এইবিলাক, ৰাতি ওলাই নাপায় যে, আজি দেখিছে একদম ভাল লাগি চাইছে। মূৰ্তি দৰ্শন কৰা হৈ গ'ল। আমি ধৰণীধৰ পুৰণি বাণিজ্য মেলাত সোমালোঁ। ৰাসত আহিছোঁ যেতিয়া বাণিজ্য মেলাও একবাৰ সোমাই যাওঁ বোলো, কি আছে কি নাই। মোৰ সকলোতকৈ ফেভৰেট বস্তু ফুল। দেখিছেনে ইমান ধুনীয়া ফুলবিলাক, দেখিয়ে লওঁ লওঁ লাগি গৈছে। মানে এই মোৰ বেটাটো চাওকচোন, ইমান কৈ আছে এইফালে চোৱা এইফালে চোৱা, কেমেৰাখন নাচাই মানুহবিলাকক চাই আছে, লাইটবিলাক চাই আছে। এনেকৈ দেউতাকে মই ইমান ক'লে কওঁতে এবাৰ চালে, তথাপিও মানে মোবাইলৰ ফালে চকু নাই। এবাৰ আমি মীনা বজাৰৰ ফালে সোমালোঁ। তাত চাৰ্কাছ চকৰি এইবিলাক গোটেই যিবিলাক বস্তু আছে বাবুক দেখুৱালোঁ, মানে ল'ৰাটোক। সি চাই আছে। আমাৰ বাৰু চকৰিত উঠিব মন আছিল, কিন্তু কি কৰিব আৰু, বেবী আছে। তাৰপিছত বেবীও লোৱা এনেকুৱা মানুহ নাই ধৰা, তেনেকৈ মানে আৰু চাই থাকিলোঁ আৰু।
এবাৰ বাৰু নুঠো, নেক্সট ইয়াৰ বাবু ডাঙৰ হ'লে নিশ্চয় উঠিম। Salam. Baba. Baba. বর্তমান উপস্থিত দীপ্তি হালুই এবার প্রতিযোগী দীপ্তি হালুই এবারে দেতা এইটো দেতা দেতা গুডু বাবা 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 মূর্তি সব লাই দাও রাস্তা লাগে ফোন কৰাচোন। অকণমান সময় ঘূৰি মেলি আমি এতিয়া বাবুৰ কাৰণে কেব চাই আছোঁ। ঠাণ্ডা পৰিছে যিহেতু কেব চাই মেলি আছোঁ বাৰু। পচন্দ হ'লে শেষত ঘূৰি পকি এতিয়া বেলুনৰ দোকানত আহিছোঁ। মানে বেছি ভিডিঅ' কৰা নহ'ল আৰু যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। বেবীৰ লগত ভিডিঅ' কৰাত বহুত কষ্ট হয়, তথাপিও যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা বিশেষ কথা মানে এই ৰঙিয়াৰ তৰণীৰ ৰাসত আহি খুব বেছি ভাল পালোঁ। অহা বছৰলৈ নিশ্চয় ইয়াতে ৰাস চাবলৈ আহিম। ভাল লাগে। অহা বছৰ ৰঙিয়াৰ তৰণীৰ ৰাস চাবলৈ বহুত ধুনীয়া হয়। তাৰ পৰিৱেশ বহুত ধুনীয়া। বিশেষ নকৰোঁ, আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।